মই অত্যন্ত ভাল পাইছোঁ। এনে এখন বিদ্যালয়ত মই আহি থাকোঁ, কিন্তু আজিৰ দিনটো অলপ সুকীয়া। এইখন বিদ্যালয় 2002 চনত স্থাপন কৰি 25 বছৰ অতিক্ৰম কৰি 2026 চনৰ আৰম্ভণিতে এই ৰূপালী জয়ন্তী তেখেতসকলে উদযাপন কৰিছে। খুব সুন্দৰ অনুষ্ঠান হৈছে। ইয়াত তেখেতসকলে মোক মুখ্য অতিথি হিচাপে মোক মাতিছিল। মই আহিলোঁ, যিখিনি সৰু বক্তব্য মই দিছোঁ। তো যিয়ে নহওক, আমাৰ এই স্কুলৰ যিমানখিনি আমাৰ পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল আছে, ফাউণ্ডাৰ্ছসকল আছে, আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, গাৰ্জেনসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, সকলোকে মই অভিনন্দন যাচিছোঁ। তেখেতসকলে খুব সফলতাৰে 25 বছৰ পাৰ কৰি মাত্ৰ 38 জন ছাত্ৰৰ আৰম্ভ কৰি পেলাই আজি 25 বছৰ অতিক্ৰম কৰি ইমান সফলতা অৰ্জন কৰিব পাৰিছে। আজি এইখন বিদ্যালয়ত 560 ষ্টুডেণ্ট আছে। বছৰি যিখিনি 40-ৰ পৰা 50 ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিয়ে, প্ৰায় 100% ৰিজাল্ট ইয়াত পাই আছে। তো এইখন বিদ্যালয়ে আমাৰ এই ৰোটা অঞ্চলত মানে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যথেষ্ট অৱদান দি আছে। তাৰ কাৰণে তেনেকুৱা স্কুল খুলি ইমানখিনি সফলতা অৰ্জন কৰাটো ইমান সহজ কথা নহয়। আমাৰ মাজত মেলা স্কুল স্থাপন হয়, কিন্তু ইমানখিনি পাৰা নাই। তো এইখন বিদ্যালয়ে যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিছে। তাৰ কাৰণে আজিৰ এই দিনটো খুব আনন্দৰ দিন, এটা ঐতিহাসিক দিন। ইয়াৰ বাবে আমাৰ প্ৰতিজন ব্যক্তিকে মই অভিনন্দন যাচিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই যে জাতীয় বিদ্যালয়ৰ সূচনা হ'ল অসমত, এইটো নিশ্চয় অত্যন্ত শুভংকৰ এটা চিন্তন, যাৰ ফলত সমগ্ৰ অসমতে জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা হ'ল। আমাৰ যি প্ৰচলিত শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাক আমি দেখিছোঁ যে এই শিক্ষা ব্যৱস্থাই আমাক প্ৰকৃত পথ দেখুৱাব পৰা নাই। সেইকাৰণে অসমৰ চিন্তানায়কসকলে জাতীয় বিদ্যালয় নামৰ এটা অনুষ্ঠানৰ জন্ম দিলে আৰু ইয়াত ৰৌতা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হ'ল। আৰু এই বিদ্যালয়ে আমাৰ জাতিটোক পথ নিৰ্দেশনা দিব পৰাকৈ ভাল সম্পদৰ সৃষ্টি কৰিব, আমি আশাবাদী। অকল এই বিদ্যালয়ে নহয়, জাতীয় বিদ্যালয়ে বিশেষকৈ অসমীয়া ভাষাত, আমাৰ অসমৰ ভাষা যিহেতু অসমীয়া ভাষা, গতিকে মূলতঃ অসমীয়া ভাষা যেতিয়া এই অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰিবলৈ জাতীয় বিদ্যালয়ে এটা চিন্তা কৰিছে, ভাষাটো এই ধৰণে প্ৰতিষ্ঠা কৰিব। আমাৰ ইয়াত ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক যেতিয়া গজি উঠিল, তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে প্ৰত্যাহ্বান আহিল। গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়তো যে ভাল ছাত্ৰ ছাত্ৰী, ভাল মানৱ সম্পদ গঢ়িব পাৰি, এনেকুৱা চিন্তনেৰে এই অনুষ্ঠানটো জন্ম হৈছিল। আৰু এই অনুষ্ঠানটোৱে গৌৰৱোজ্জ্বল 25 বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই ৰূপালী জয়ন্তীত ভৰি দিছে। আৰু ৰূপালী জয়ন্তীৰ যিবিলাক কাৰ্যসূচী গ্ৰহণ কৰিছে নিশ্চয়কৈ অতি আদৰণীয়। আমি অত্যন্ত আনন্দিত হৈছোঁ। মই গভীৰভাৱে বিশ্বাস কৰোঁ যে এই জাতীয় বিদ্যালয়ে অসমক এটা নতুন আয়তন দিব পাৰিব, আমাৰ জাতিটোক এটা নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। কিয়নো আমাৰ চৰকাৰী যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাত আপোনালোকে বহুতেই গম পাইছে যে আজি প্ৰায় 8,000 মান স্কুল আমাৰ মৰি গ'ল, বিদ্যালয় মৰি গ'ল। ৰাইজে যিবিলাক স্কুল পাতিছিল, সেই স্কুলবিলাক চৰকাৰে এক প্ৰকাৰ মাৰি পেলালে। বৰ দুৰ্ভাগ্য আমাৰ জাতিটোৰ কাৰণে। সেয়া বেছিখিনিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়। আৰু সেই বিদ্যালয় মৰাৰ লগে লগে কি হ'ল, আমি সেই বিদ্যালয়বিলাকৰ পৰা পাবলগীয়া যিখিনি শিক্ষা, সেইখিনিৰ পৰা বঞ্চিত হ'লোঁ। গতিকে জাতীয় বিদ্যালয়ে এতিয়া এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। যদিও ই চৰকাৰী নহয়, তথাপি আমাৰ জাতিটোক উপযুক্ত পথ নিৰ্দেশনা দিবলৈ এটা উপযুক্ত পাঠ্যক্ৰমেৰে আমাৰ নতুন প্ৰজন্মক, নতুন পুৰুষক ই গঢ়ি তুলিব পাৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ। মই গভীৰভাৱে আশাবাদী এই ৰূপালী জয়ন্তীৰ পৰা নতুন পদক্ষেপেৰে এটা নতুন মন, এটা নতুন পণ লৈ জাতীয় বিদ্যালয় আগবাঢ়ক। আমাৰ জাতিটোৰ কাৰণে এওঁলোক পথ প্ৰদৰ্শক হ'ব বুলি মই আশাবাদী। সভাৰ পূৰ্বে কিন্তু এটা শোভাযাত্ৰা ওলোৱা হৈছে, য'ত নানা জাতি জনগোষ্ঠীক প্ৰদৰ্শিত কৰা হৈছে। কি ক'ব? এইটো এটা বৰ দৰ্শনীয় হৈছে যে ইমান এটা আনন্দদায়ক এটা পৰিৱেশৰ সৃষ্টি হৈছে, এটা নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰি শোভাযাত্ৰাটো অতি বৰ্ণময় তথা বৰ্ণাঢ্য কৰিছে। আমাৰ গোটেই জাতিটোৱেই আচলতে এটা সমন্বয়, সংহতি, সম্প্ৰীতিৰে গঠিত এটা জাতি। ইয়াত অষ্ট্ৰিকসকল আহিছিল, মংগোলীয়সকল আহিছিল, আৰ্যসকল আহিছিল। অষ্ট্ৰিকৰ খাচীয়া, জয়ন্তীয়া, মংগোলীয়সকলৰ বড়ো, ৰাভা, গাৰো, কোচ, এই সকলোবিলাক মিলিয়ে আমি বৃহত্তৰ অসমীয়া জাতি। গতিকে এই গোটেই জাতিটোৰেই আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলন ঘটিছে।
গতিকে নিশ্চয়কৈ আমি আনন্দ পাম আৰু এইটোৱেই প্ৰকৃত আমাৰ জাতিৰ পৰিচয় আমি এইবিলাকে সকলোৱে লগ লাগি এই যে তাহানি জ্যোতিপ্ৰসাদে কৈছিল ময়েই খাচিয়া ময়েই জয়ন্তীয়া দফলা আবৰ অকা মই সিংফৌ ভৈয়ামৰ মিৰি সোৱন শিৰিয়া ডেকা বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে শত গৌৰৱৰ আভা মই লালুং চুতীয়া লুচাই মিকিৰ গাৰু মিচিনি খামতি নগা আংগামী বীৰ মঞ্চৰ কাষত বিচাৰিছো পৰ্বতে কন্দৰে উজ্বলাই উচ্চ শিৰ সাম্য মৈত্ৰীৰ ময়েই ৰুণোৱা চাহ বাগিচাৰ ময়েই বনোৱা থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়াও ময়েই জ্যোতিপ্ৰসাদে কৈছিল গতিকে এইবিলাক মানুহেই আচলতে অসমীয়া জাতি আৰু ইয়াৰ প্ৰতিফলন ঘটিছে আজিৰ সাংস্কৃতিক যি শোভাযাত্ৰা তাত সকলো জাতি জনগোষ্ঠীৰ মানে সহযোগে গোটেই জাতিটোকে প্ৰতিনিধিত্ব কৰিছে আমি আনন্দিত আৰু গৌৰৱান্বিত